চৰকাৰী ঘৰক লৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। যিসকল 3,25,000 মানুহৰ নাম চৰকাৰী ঘৰৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, অতি শীঘ্ৰেই নিজৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। এই সন্দৰ্ভত সবিশেষ জানিবলৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। এতিয়া কোনসকলে লাভ কৰিব চৰকাৰী ঘৰৰ টকা, ইয়াকে লৈ অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা নতুনকৈ এখন জাননী প্ৰকাশ কৰা হৈছে। এই জাননীটোত ৰাজ্যৰ কোনটো সমষ্টিত কিমানজন মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে, ইয়াৰ ওপৰত এনেকুৱা এখন লিষ্ট প্ৰকাশ পাইছে। এই তালিকাখনত উল্লেখ কৰা অনুসৰি অসমৰ 26খনকৈ সমষ্টিত চৰকাৰী ঘৰৰ টকা লাভ কৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। লগতে মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বনটো অন কৰি ৰাখিব। এতিয়া আপুনি মোবাইল স্ক্ৰীণত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা লিষ্টখন। ইয়াতে কোনখন সমষ্টিত কিমানজন মানুহে নাম অন্তৰ্ভুক্ত হৈছে মই জনাই আছোঁ। লিষ্টখনত প্ৰকাশ কৰা অনুসৰি প্ৰথমতে আছে গোহাঁইগাঁও 349, দোধমা ST 719, কোকৰাঝাৰ ST 455। ইয়াৰ পাছত দিয়া আছে বকৰুংৰি 686, পৰ্বতজোহা 1675, গোলকগঞ্জ 4017। ইয়াৰ পাছত আছে গৌৰীপুৰ 7714, ধুবুৰী 5130, বীৰসিংজোৰা 3158। তাৰ পাছত আছে বালিচিপাৰা 2154। এইকেইটা আছিল প্ৰথম ঘৰৰ তালিকা। দ্বিতীয় ঘৰত কোনকেইখন সমষ্টি উল্লেখ আছে জনাই আছোঁ। ইয়াতে আছে মানকাছাৰ 8661, জলেশ্বৰ 9873। ইয়াৰ পাছত আছে অভয়াপুৰী 736, শ্ৰীজনগ্ৰামত আছে 1146, বঙাইগাঁৱত আছে 469, চিডলি চিৰাং STত আছে 343। ইয়াৰ পাছত আছে বিজনী 205, ভৱানীপুৰত আছে 814। ইয়াৰ পাছত আছে মন্দিয়া 16903, চেনেগাত আছে 13340, বৰপেটা SC 2297। ইয়াৰ পাছত আছে পখা বেত্ৰাবাৰী 7330 আৰু শেষত আছে আপোনালোকৰ বজালী 1170। আপুনি কোনটো সমষ্টিৰ বা কোনটো জিলাৰ পৰা চাই আছে কমেণ্ট বক্সত জনাই দিব।